গাইছ এতিয়া আমি যাম হেঙিং ব্ৰিজ য'ত এটা স্প্ৰিঙৰ ব্ৰিজ আছে নমৰা পিকনিক স্পট তো ভাই লোক আহি আছে পকৰি খাবলৈ আহিছিলোঁ চব আঁকি আনিলে জলকীয়া আনিলে এতিয়া বেলেগ খুজি খুজি পাৰ্টি পৰা লৈ আহিলোঁ আৰু বেলেগত দি দিছে আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাইকেলিং বয় ৰৈকি পন্থী তো আজি চাইকেল নহয় আজি আছে আমাৰ গাড়ী আৰু এতিয়া আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি নমৰা পিকনিক স্পট তো আছে ভাই বোলে সফৰ কা মজাটো মানে এতিয়াই মজা ভাল তেল মেইন কেছটো হ'ল তেল আৰু এইবিলাক ৰাইডাৰ চাওক ভাই চাহ ফিউল আপ কৰা জোতা পুৰা হয় ৰাইডাৰ নেকি হয় ৰাইডাৰে দেখাত লাগি আছে হাই হাই তো এটা দুটা তিনিটা চাৰিটা এইফালে পাঁচটা গাড়ী আৰু পিছফালে আহি আছে আৰু পাঁচটা মানে 10টা টোটেল গাড়ী বাইক আৰু এইফালে তেল ভৰাটো অ' ভাই আমাৰ আছে না আমাৰ এইটো চাব পাৰে যাব না ভাই ইমানটোত গুৱাহাটী আপ ডাউন খাটাং তো লেটছ গো এছাক ৰাইডাৰ খাতাৰনাক ৰাইডাৰ ভাই আহি আছে বাকীকেইটা আহি আছে অলপ তো এইফালে চাব পাৰে ৰাইডাৰ তো এইফালে খেতি পথাৰ আৰু এইফালে তেল ফিবিল তো এতিয়া ব'লক যাত্ৰাটো আমি আৰম্ভ কৰোঁ পাই গ'লো আমি চতিয়া আৰু এডভেঞ্চাৰ মানে মজা লাগি আছে বাইকটো আৰু যাব না ভাই বাইক যাব না যাব না বাইক যাব তো বাইক যাব ন' টেনশ্যন ফিবুল পূৰা ফুল আছে আৰু এইফালে পৰা ভাই আহি আছে নাই খাতাৰনাক বাইক 8-9টা বাইক আৰু এইফালে মাংস হ'ব ভাই ৰুটি হ'ব আৰু না মাংস ৰাইচ নহ'লে ৰুটি আৰু কি হ'ব পাৰে ঠিক নাই কোনো গেৰাণ্টি নাই তো এতিয়া আছোঁ চতিয়া অলপ হাফ টাইম লৈ লওঁ থাকক আপোনালোকে বাইছ আৰু এতিয়া চতিয়াৰ পৰা দেখাব আপোনালোকক ভিউ লেটছ গো বিশ্বনাথ ঘাট তাৰপিছত চাৰিআলিত এতিয়া মাংস লাগে ইয়াত দাম মানে 280 টকা কেজি 280 টকা আমাৰ ফালে 160 টকা ইয়াত 280 টকা আৰু চাব পাৰে গাইছ পিকনিক খাব নে কিবা ঘূৰিব নাজানো যি হয়তো হ'ব আৰু তো চাই থাকক লাগি থাকক মোৰ একদম অন্তিম ভিডিঅ'লৈকে চাই থাকক একদম পাই যাব আপোনালোকে কেনেকুৱা কি হৈছে কি নাই আৰু এইফালে চাব পাৰে ব্ৰইলাৰ দোকান 280 টকা কেজি তো লেটছ গো হ'ল চব্জি বজাৰ এতিয়া চব্জি বজাৰটো কৰিব লাগিব যিহেতু মাংস আছে কাপোৰ নালাগে এতিয়া আৰু বহুত দাম গাইছ আমাৰ বজাৰ তজাৰ হৈ গ'ল আৰু এতিয়া আমি আহিছোঁ পূৰা দুজনে আছোঁ বাকী ৰাস্তা পাহৰি গ'ল সিহঁতে ইয়াতে গৈছে চিধা ভাই আমি আহি গ'লোঁ তো এতিয়া দেখা যায় সেইটো পাহাৰ আইফোনলৈ দেখাব পাৰিলোঁ হ'লে দেখা গৈ আছে এইফালে তো নমৰা পিকনিক স্পট ইয়াৰ পৰা আছে 3 কিলোমিটাৰ আপোনালোকে চতিয়া এইফালে আহিলে পাই যাব বিশ্বনাথ চাৰিআলি চতিয়া হৈ আহিলে একদম মোৰ ঘৰৰ পৰাতো এইফালে শ্বৰ্টকাট মানে 68-70 কিলোমিটাৰ হ'ব তো আমি এতিয়া বৰ্তমান আছে 3 কিলোমিটাৰ আৰু চাব পৰা তাত যাম এতিয়া গৈ কেনে আৰু কি হ'ব ফাটাফাটি না তো বিহু হ'বতো হ'ব আৰু লগতে মাংস খাচী ব্ৰইলাৰ কিবা কিবি হ'ব তো তাত গৈ লগ পাই আছোঁ লেটছ গো গাইছ চাব পাৰে এইটো পাহাৰটো চাইছে তো ইয়াতে আছে নমৰা পিকনিক স্পট এইটো চাব পাৰে ইমান ধুনীয়া পাহাৰ মইতো আগত এবাৰ আহিছিলোঁ বহুত দিন আগত মানে 2 বছৰ আগত তো সেইকাৰণে আকৌ আজি আহিলোঁ অলপ এনজয় কৰি যাওঁ বিহুৰ যিহেতু বন্ধ আছে দোকান তো লেটছ গো ফাইনেলি পাই গ'লোঁ নমৰা পিকনিক স্পট আৰু চাব পাৰে এইফালে নাচাৰা গাইছ তো আমাৰ পল্টন আহি গ'ল আৰু এইফালে পূৰা নদী মানে নদী পাৰ কৰি আহিব লাগে যেন তেনে আহি গ'ল এইফালে কম পানী আছে আৰু এইফালে চাওক গাইছ এইফালে অ' ভাই কি হয় বে গাইছ মেগী মটৰ ধনিয়া বা আৰু এইফালে চাব পাৰে গাইছ ৰাছিয়ান মাগি হয় তো গাইছ চাব পাৰে এইফালে আলু কালা কৰি লেটছ গো আৰু এইফালে আছে পিকনিক খাবলৈ আহিছিলোঁ চব আঁকি আনিলে জলকীয়া নানিলে এতিয়া বেলেগ খুজি পাৰ্টিৰ পৰা লৈ আহিলোঁ আৰু বেলেগত দি দিছে আৰু ইয়াতে গম পায় না কিছুমান পাৰ্টিয়ে বোলে আদা নহৰুৱে ঘৰত ৰাখি আহি গ'ল পূৰা ছেভ কৰিছিলে তাৰ ঘৰতে ৰৈ গ'ল আমি এতিয়া জলকীয়া চাব পাৰে বেলেগৰ পৰা আনিলোঁ এতিয়া যাওঁ এতিয়া বনাইছে মেগী এটা মেগী বনোৱা হ'লে আমি খাম চিকেন বনাম আৰু ভাত বনাম তাৰপিছত গাইছ অলপ ফুৰিম আৰু যাম হেঙিং ব্ৰিজ তো মোৰ পিছফালে আছে ফাইনেলি মাংস গ'ল ভাই হ'ল আৰু অলপ আৰু আছে মেৰিনেট হৈ আছে ন এতিয়া ভাই হ'ল হৈ গৈছে ভাই তুমিতো নোখোৱা নিৰামিষ ভাই নমৰা তো ভাই हमसे तो प्यार करती है ওইটো চিন চলি আছে এতিয়া
তো আৰু এইফালে চাব পাৰে মাংস হ'বই অ ভাই আৰু কি হ'ব ইয়াৰ পিছত আৰু ইয়াৰ পিছত হাই হাই ভাই 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 বাকি হাতাটো দে ইয়াৰ পিছত কি হ'ব এটো দে হাতাটো দে ইয়াৰ পিছত পোলাও ৰাইছ পোলাও নাই নট পোলাও তো পোলাও নাই ইয়াত হ'ব মাংস আৰু এইফালে চাব পাৰে গাইছ এনেকৈ উৎপাদিত পোৱালিকেইটা গৈ আছে এইফালে ওপৰত হেঙিং ব্ৰিজ আছে না তাত গৈ আছে আৰু এইফালে ফটোশ্বুট হৈয়ে আছে তো লেটছ গ' মাংসটো খাই লওঁ তাৰপিছত দেখাই আছোঁ গাইছ এতিয়া বৈ গ'ল আমাৰ ভাত তো ভাত খোৱাৰ পিছত এতিয়া মাংসটো টেষ্টি হৈছে অ' ভাই মাংস কেনে হৈছে ভাই মাংস আৰে মই বনাইছো না ভাই ভাই মাংস বঢ়িয়া মাংস মই বনাইছো মই ভাই সাহেব কাৰিকৰ গাইছ একে লৈ যাব বিয়াতে লাগিলে কৰবাত যতে যা মাংস মই বনাও গাইছ এতিয়া ভাতটো হৈ গ'ল মানে ভাত হ'ব চৰি মাংস হৈ গ'ল মাংসটো টেষ্টি হৈছে বৰ টেষ্টি হৈছে তো দেখাই থাকিব আপোনালোকে চাই থাকিব লাষ্টলৈকে আৰু এতিয়া ভাত বনাই আছে এইফালে দেখাই আছোঁ নমৰা পিকনিক স্পট বহুত বঢ়িয়া গাইছ আহিব পাৰে আপোনালোকে ভিজিট কৰিব পাৰে বঢ়িয়া আছে 50 টকাৰ টিকেট এটা বাইকৰ কাৰণে তো আহি কেনে চাব পাৰে আৰু দেখাই আছোঁ হৈ গ'ল ভাত ভাই কিন্তু একদম মানিব লাগিব 100 টকা লৈছে তাৰ লছ হ'ল কাৰণ সিয়ে মাংস বনাইছে ভাত বনাইছে আৰু লগত আছিলে অ' ভাই 200 টকা ল'বা আৰু ভাইয়ে মুখৰ মাত নাই 100 টকা দিছে প্লাছ মাংস বনাইছে এতিয়া ভাতো বনাই আছে তো এনেকাই আৰু চলি থাকিব তো খাই বৈ লওঁ তাৰপিছত গাইছ দেখাই আছোঁ ভাত লৈ বহি গ'ল আৰু এইফালে চাব পাৰে এইফালে চাব পাৰে গাইছ ভাই 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 কিবা কম হৈছে ভাই বেদবা বহুত হৈছে মোক কাৰিকৰ হিচাপে আনি মোৰ পৰা কৰিছে কিমান ভাই 200 টকা হয় তোমাক সবে 100 টকা দিছে মোৰ পৰা 200 টকা লৈছে মই তোমাক 25 টকা দিম ভাই হ'ল তেতিয়াহ'লে ঠিক আছে এয়া চাক খাই বলে সবে খাই ল'লে কিন্তু এতিয়া কাৰিকৰ বেলেগ এইটো ভাই ঠিক আছে মজা এয়া চাক গাইছ বাচন ধোৱাৰ দায়িত্ব এতিয়া ইয়া এইটো কাম সবতকৈ বেয়া কাম তো ভাইয়ে কৰি আছে আৰু এইফালে চাব পাৰে গাইছ তো গাইছ এতিয়া আমি যাম হেঙিং ব্ৰিজ য'ত এটা স্প্ৰিঙৰ ব্ৰিজ আছে নমৰা পিকনিক স্পট তো ভাই লোক আহি আছে ফটো মাৰি আমি যাম এতিয়া হেঙিং ব্ৰিজ মানে আছে নমৰা পিকনিক স্পটৰ ওচৰত একদম কাষত অলপ দূৰ মানে অলপ নদী অলপ পাৰ হ'ব লাগে মানে সৰুকৈ পানী অলপ বেছিকৈ পানী নহয় তো সেইকাৰণে যাম গৈ কেনে তাত অলপ চাই আহোঁ ব্ৰিজটো আহিছোঁ যদি আৰু এতিয়া 3:30 বাজি গ'ল অলপ 4:30 মানে ইয়াৰ পৰা ওলাই দিম মানে সন্ধিয়া হৈ গ'ল এতিয়া আমি গৈ আছোঁ হেঙিং ব্ৰিজ ভাই কেনে হ'ব মজা ভাই মজা তো গাইছ এইটো চাওক জুম কৰি দেখাই আছোঁ হেঙিং ব্ৰিজ তো এতিয়া যাম তাত গৈ কেনে আৰু এইফালে আছে পূৰা দোকান এতিয়া দোকানৰ লগত আমাৰ কোনো সম্পৰ্ক নাই তো আমি এতিয়া নদী পাৰ হ'ব লাগিব নদী পাৰ হৈ আমি যাব লাগিব হেঙিং ব্ৰিজ তাত আছে গাইছ লেটছ গো এতিয়া পাই গ'ল এটা সৰুকৈ ব্ৰিজ এইটো ওপৰেদি পাৰ হৈ যাব লাগিব হেঙিং ব্ৰিজ তো ভয়ংকৰ গাইছ এতিয়া পাই গ'লো আমি হেঙিং ব্ৰিজ তো ব্ৰিজটো মানে ভয়ংকৰ আছে আৰু আৰ্মিয়ে বনাইছিলে বোলে তো আৰ্মিয়ে এৰি থৈ গুচি গ'ল এতিয়া টুৰিষ্টৰ কাৰণে চেল্ফি পইণ্ট হৈ গ'ল না ভাই পৰিব নালাগে ভাই পৰি লাভ নাই তো এতিয়া আমি যাম বেকগ্ৰাউণ্ডত চলো বেকগ্ৰাউণ্ড দেখাই আছোঁ গাইছ হেঙিং ব্ৰিজ আমি আছোঁ এতিয়া হেঙিং ব্ৰিজ য'ত নমৰা পিকনিক স্পট আছে চাব পৰা এইফালে চাওক গাইছ আৰু এইফালে চাওক ইমান ভয় কৰি আছে ভয় পাইছিলোঁ কেইটা কিয় বা ভয় কৰি আছে গম নাপাওঁ বা মাউণ্টেইন ভিউ ভাই ডৰ কে আগে জিত হে তো গাইছ চাব পৰা এইবিলাক অলপ ভয় লাগি আছে তো গাইছ হিলিছে অলপ তো আগফালে যাবলৈ চেষ্টা কৰিম তাৰপিছত কিং বিং আহি কেনে অৱস্থা চাওক অলপ নাচি দিয়া অলপ সেয়া চাওক গাইছ কেনেকুৱা হিলি আছে অ' ভাই তোৰ কি এফালে ভাইৰ ভয়ত চাওক নাহে এইফালে আৰু তলৰ পৰা চাওক না গাইছ ভিউ চাওক আৰু তাই মজা লাগিছে গাই চাওক তলত চাওক ভাই তলত পৰিলে একো নহয় বালি আছে অলপ দুখ পাব পাৰিম বাদ বাকী ৰড চাব পাৰে হেভি ৰড হিলাব নোৱাৰোঁ আৰু এইফালে কিবা পিকনিক খাই আছে এইফালে তো লেটছ গো আগফালে যায় আমি পাৰ হ'ম এইফালে পিকনিক স্পট শেষ হৈ গ'ল মানে আমি চাই মই ভাত খাই ভাই একদম মজা লাগিল ধুনীয়া সবে আহিব আপোনালোকে কিন্তু মানুহ চানুহ নাহে কিন্তু আমি আহি ফেমাছ কৰি দিলোঁ জেগাটো কিবা মোৰ ইউটিউব চেনেলটো কিবা কৰি দিবা একদম পুৰা সবে ছাবস্ক্ৰাইব কৰি দিবা লাইক কমেণ্ট লাইক শেয়াৰ সবে কমেণ্ট একদম পুৰা ফালি দিবা
একদম মজা প্লেচ একদম মজা প্লেচ তো গাইজ লেটস গো এতিয়া যাওঁ আমি ঘৰত পিকনিক খাই পুৰা শেষ সেই চাব পাৰে তো এতিয়ালৈকে বাই বাই সব বাই বাই তো এতিয়া নমৰা পিকনিক স্পট আপোনাৰ বিশ্বনাথ চাৰিআলি চতিয়া হৈ আহিব পাৰে তো আহিব এনেকৈ এনজয় কৰিছিলোঁ সৰুকৈ এটা ব্লগ পাব আপোনালোকে কালি পৰহি তো কেনেকৈ লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু যদি আহিব মন যায় লোকেশ্যন দি দিম চেক কৰিব তো এতিয়ালৈকে বাই বাই চি ইউ লেটছ গো গুড নাইট